Hello everyone, মোৰ YouTube চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু এতিয়া 9টা বাজিবৰে হ'ল। মই গা পা ধুই আজৰি হলো আৰু আজি হৈছে মোৰ জন্মদিন। গোখাই থাপনাত চাকি এগছো জ্বলালো নিজৰ ভাল ভাবি আৰু দিনটো কি কৰো নকৰো আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিওটো শেষলৈকে চাই যাব আৰু শেষত জনাব আপোনালোকৰ কেনেকুৱা লাগিলে। তেনেহলে বলক আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো। জন্মদিন বুলি ক'বলৈ গ'লে বিশেষ একো নহয়। কলেজত থাকোঁতে তো লগৰখিনিৰ লগতে চেলিব্ৰেট হৈ যায় আৰু যেতিয়াৰ পৰা কলেজ নোযোৱা হ'লেও BA কমপ্লিট হৈ ঘৰতে আছোঁ তেতিয়াৰ পৰা লগৰবোৰ ঘৰলৈ আহিছিলে। কিন্তু এবাৰ তাহাঁতি নাহোঁ বুলি ক'লে, অলপ বাহিৰলৈ ওলাই যাম বুলি ক'লে। তাকে পাছবেলা মানে চাওঁ ওলাই যাব লাগিব অলপ। তেনেহ'লে ব'লক, এতিয়ালৈকে 9টা বাজিলে মই চাহে খোৱা নাই। প্ৰথমতে চাহৰ পৰাই ষ্টাৰ্ট কৰোঁ ব'লক। ৰঙা চাহ মই প্ৰায় ৰঙা চাহে খাওঁ, গাখীৰ চাহ ইমান ৰাপ নাই। ৰঙা চাহ আৰু কফি খাই মই বহুতেই ভাল পাওঁ আৰু একাপ চেনি নিদিয়াকৈ খাই বহুতেই ভাল লাগে। যিসকলে চেনি নিদিয়াকৈ ৰঙা চাহ খায় তেওঁলোকে বুজিব, ময়ো চেনি নিদিয়াকৈ খাওঁ। বাৰ্থডে বুলি সৰু সুৰাকৈ অলপ এনেই বেলুন চেলুন লগাই দিলোঁ বাৰ্থডে ফিল আহিবৰ কাৰণে। নিজকে নিজে অলপ মনটো ভাল লগাইছোঁ এইবোৰ কৰিয়ে। এয়াই মোৰ বাৰ্থডে, ইমানখিনি আৰুনো কি ক'ম। তেনেহ'লে ভিডিঅ'টোহে চাই যাব। এয়া মই অলপ ৰিলছ বনাই আছিলোঁ ইয়াতে। কি কৰিম, দিনটো কৰিবলগীয়া একোৱেই নাই। পাছবেলাহে ওলাই যাম। এতিয়া বৰ্তমান এনেই আৰু মই কৰা ডিজাইনটো এনেই সৰু সুৰাকৈ বেলুন চেলুন এৰিয়ে গ'ল। কেনেকুৱা লাগিছিলে আপোনালোকে জনাবচোন, তেতিয়া অলপ মনটো ভাল লাগিব আৰু বাৰ্থডে বুলি। হেল্ল' গাইজ, এতিয়া 2টা বাজি পাৰ হ'ল আৰু দিনৰ ভাত মোৰ খোৱাই নাই, দুপৰীয়া আহাৰ। এতিয়া খাই ল'ম বুলি ভাবিলোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিলোঁ মইনো কিহেদি ভাত খাইছোঁ। বিশেষ একো স্পেচিয়েল নাই বাৰু, নিজেই স্পেচিয়েল কৰি লৈছোঁ। আৰু দিনৰ সাঁজ গাহৰি মাংস আৰু দাংবডি আলু ভাজি, অলপমান পিঁয়াজ টেঙা আৰু জলকীয়া লৈ লৈছোঁ আৰু ইয়াত কচু দিয়া দাইল। সেয়াই আৰু তেনেহ'লে বাৰ্থডে বুলি গাহৰি মাংস দিয়ে ভাতটো খাই দিছোঁ আৰু ভাত পানী খাই হৈ গ'ল। এতিয়া বাচন চাচন ধুই আহিছোঁ আৰু অলপ ৰেষ্ট লৈ লওঁ। ঠিক আছে, তেনেহ'লে এতিয়া অলপ ৰেষ্ট লৈ লওঁ আৰু একেবাৰে যেতিয়া লগৰখিনিক লগ কৰিবলৈ যাম তেতিয়া লগ পাম। এতিয়ালৈ বাই বাই। আমাৰ পাৰ্টনাৰকেইটা পাই গ'লোহি লগ। এইটো কি হ'ল, আমাৰ গন্তব্য স্থান পাই গ'লো নেকি? পাৰ্টনাৰ এজন, আমাৰ পাৰ্টনাৰ কিছুমান নাহিলে আৰু কেক লৈ আহিছে। Happy birthday to you. Happy birthday to you.
তাই আছে তাই মেনিউ খাই আছে মেনিউ চাই আছে খাই আছে এতিয়া কি অৰ্ডাৰ দিবি আমাৰ কাৰণে সেইটো মানে আমি কি কৰিব নোৱাৰিছোঁ ডিচাইড কৰিব নোৱাৰিছোঁ কি খাম আমি ডিচাইড কৰিব নোৱাৰিছোঁ একদম আমি এতিয়া কেক কাটোতে টাইম ছাজেশ্যন দিছে তথাপিও নোৱাৰিছোঁ আমি এনে পুৰা কেক দবাইছে মোৰ কেক খতম ইউটিউবটো থৈ দে বাকীখিনি খাই দে ইয়াত খানা আহি গ'ল আমাৰ পোলাও বিৰিয়ানী কি খাবা আপুনি ই নাখায় পোলাও খাব খানা আহি গ'ল লেখেতে পুৰা একদম বিচনাই ধৰিলে ভাগৰ লাগিছে খাই কেনেকুৱা লাগিলে খাই অঁ ৱেলকাম অলপ দেৰি শুই ল'ব পাৰিবা টিচু পেপাৰ বিদায় আৰু এবছৰলৈ নহয় মোৰো বাৰ্থডে এবছৰলৈ অঁ এটা বাৰ্থডে আহি আছে এইটো আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে জীৱন শ্লিপি হৈ গৈছে একদম খাই খাই তামোল খাম এতিয়া তামোল মেইন এজনে আমাক তামোল খুৱাব এতিয়া চাফা চাফা ঘৰ পালোহি মুখ হাত ধুই আহিছোঁ এতিয়া আৰু সময় 8:30 মানে বাজিবলৈ হ'ল আমি তাতে আমাৰ 7:30 মান বাজিলে আৰু ঘৰ পাওঁতে 8:30 বাজিলে আৰু বহুত ভাল লাগিলে আৰু তাহাঁতি আহিলে মোৰ কাৰণে বহুত ভাল লাগিলে আৰু কেকটো বহুত বেছি ভাল লাগিলে আপোনালোকেও দেখিছে চাগে কেকটো ইমান ধুনীয়া ইয়াকে চেলিব্ৰেট কৰিলে গোটেই দিনটোৰ ভিতৰত মোৰ এইটোৱে বেষ্ট মমেণ্ট ভাল লাগিলে থেংক ইউ ছ' মাছ ভিডিঅ'টো শেষলৈকে যিসকলে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিম তেতিয়ালৈকে বাই বাই আৰু এইটো হৈছে মাৰ ফালৰ পৰা বাৰ্থডে গিফ্ট মই বহুত দিনৰ পৰা এনেকৈ খাম বুলি কৈ আছিলোঁ কাৰণে মায়ে বাৰ্থডে দিনাই আনি দিলে ঘৰতে বনোৱা হয় আৰু ৰাতিৰ সাজটো এইটোৱে খালোঁ কাৰণ লগৰখিনিৰ লগত বাহিৰতে কিবা কিবি খাই আহিছিলোঁ পেট মানে ভৰিয়ে আছিলে সেইটো কাৰণে ৰাতি ভাত নাখালোঁ আৰু এইটোৱে খালোঁ অকল ভাল লাগিলে খাই